हेलो गाइस আজি মানে গৰু বিহুৰ সবকে শুভেচ্ছা থাকিল। আজি সংক্ৰান্তিও হয়। আমি গৰু বিহুৰ দিনাখন বিশেষকৈ ভাত নাখাওঁ। সকলোৱে খায় মানে কিছুমানে খায় কিছুমানে নাখায়, সকলোৰে নিয়ম বেলেগ হয়। আমি নাখাওঁ মানে সেইকাৰণে আজি এয়া ৰুটি বনালোঁ। এয়া হ'ল মানে বেলেগেও দিয়া আছে, অকল মোৰ থালি নহয় এখন। এয়া ৰুটিখন ঘৰতে বনোৱা হয়, শুকান ৰুটি হয়। এয়া মানে একদম পাতল পাতল সৰু সৰু মানে বনোৱা। তারপরে এয়া হল মানে সকলো সবজি পেলাই মিহলি সবজি আৰু মানে 21টামান আছে আৰু চাগে 101টা দিব লাগে। আমিনো ক'ত পাম আৰু 101টা। এয়া হল মগু দালি আৰু বিলাহী ঘৰতে বনোৱা হয়। এয়া দৈ মিঠাই আৰু এয়া হল মানে ওচৰৰ মাছিয়ে দিয়া এয়া আম আৰু মগু দালি সজিনা বইল হয়। আৰু এয়া কঁঠালৰ সবজি, এয়াও মাছি দিয়া। এয়া পনীৰ মছলা হয়, এয়াও মাছিয়ে দিছে। আৰু এয়া চাওক, এয়া মোৰ শাহুমায়ে মোৰ কাৰণে দিব্যা পঠাইছে। এয়া চাওক, এয়াও পাঁচমিহলি চব্জি হয়, মানে পাচন কয় এইটো। তাৰপৰা এয়া পানী হয়। আপোনালোকৰ যদি আজি মোৰ এই দুপৰীয়া সংক্ৰান্তি থালিখন ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি একো কৰিব মন নগ'লেও লাইক এটা কৰি দিব আৰু প্লিজ। বাই বাই, আজিলৈ আহোঁ।